Jangan kau pakai sesuatu buat kita. Moi, moi, kể với cô chuyện
তুমি কিন্তু পূৰ্বৰ দৰেই হৈ থাকিলা তুমি কিদৰে ভাবিব পাৰিলা হকলা যে তোমাৰ আগমনত আমাৰ মান খালি খবৰ তোমাৰ আগমনত বৰঞ্চ আমাৰ মান বাঢ়িল দুগুণে তোমাৰ আৰু আমাৰ বন্ধুত্ব যুগে যুগে জীয়াবই জগত বাসীয়ে এই জগত বাসীয়ে যুগে যুগে জীয়াব গতিকে বলা আমি কারে বলি মই আর তোমার কোনো কথা নেই
ৰবা প্ৰিয়ে তুমি চাগে বৰ কষ্ট পাইছা সখা সখা পথৰ কন্তকে তোমাৰ গৃহৰ পৰা আগতে তুমি নিশ্চয় মোৰ কিবা সুস্বাদু খাদ্য লৈ না মই একোকে অনা নাই ককা মই একোকে অনা নাই আমাক অৰ্পণ কৰা সখা নাই ককা মই একোকে অনা নাই তুমি যদি আমাৰ চৰিত্ৰ আজিও নিচিনিলা তেন্তে শুনা অতি দাম্ভিক চলে যদিও আমাক অদস্য হাত শক্তিৰে অৰ্জন কৰিব খোজে তেন্তে সেই বস্তুৰ কোনো মূল্য নাই আৰু অতি ভক্তজনে যদিও অল্প বস্তু দি আমাক সন্মান কৰে সেই বস্তুৰো অনেক গুণ সম্পন্ন গতিকে সখা যিয়েই আনিছা আমাক অৰ্পণ কৰা ককা তুমি বিশ্বাস কৰা মই যে একোৱে অনা নাই একোৱে অনা নাই বাৰু সেইবিলাক কথা বাদ দিয়া সখা দিনপৰি অস্তাচলে ভ্ৰমণ কৰিছে ৰজনী আৱৰণে সমগ্ৰ পাপানদী ঘাটমান কৰিছে এদিক্ষণে দ্বাৰকাৰ গৌস্থানৰ পৰা এক মনোৰম দৃশ্য উপভোগ কৰিবলৈ পোৱা তুমি চাব খুজিছা সখা চাম ককা বলো যে দেখিছা শ্যামক্ষেত্ৰ কোনা ককা দেখিছা ককা দেখিছো তৰুণতাৰ মাজেৰে দুধনি স্ফটিকৰ এটি নিৰ্মল ধাৰা দেখিছো ককা দেখিছো আৰু তাৰে চূড়ত এটি ময়ূৰ পক্ষী মুখ চাবলৈ ককা বৰ সুন্দৰ আছে বৰ ধুনীয়া আছে দেখিছানে সখা দেখিছো ককা দেখিছো চোৱা সখা দেখিছো
এইভাবে তুমি মোক দিবৰ বাবে সংকোচ বোধ কৰিছিলা সামান্য চাউল মুঠিব তোমাক কেনেকৈ অৰ্পণ কৰিব তুমি সামান্য বুলি ভবা এই চাউল মুঠিয়ে আমাক যে কিমান আনন্দ দিছে তুমি হয়তো অনুমানেই কৰিব পৰা নাই ককা এতিক্ষণে ভুঞ্জি আমি স্বামী আপোনাৰ পৰম নিশ্চয়তাই দৈব্য আপুনি অকলে কৰিব আপোনাৰ অৰ্ধাংগিক স্বাৰ্থটো মোৰো অধিকাৰ আছে গতিকে দিয়ক স্বামী এই দৈব্য আমি সকলো ভগ্নী আমি কৰিম যোৱা সকলো ভগ্নী বিৰাট